মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি। তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল কপিল ব্লগছলৈ সকলোকে স্বাগতম জনালোঁ নতুন আজি ভিডিঅ'ৰ সৈতে। আজি মই গৈছোঁ মিচিং গাঁৱলৈ। আমাৰ ঘৰৰ ওচৰতে নিচেই ওচৰতে মিচিং গাঁওখন লাগি আছে। আজি মানে কি হ'ল, মোৰ ককা হৈছে, তেওঁ অকণি পাংগিং। তেওঁ এটি এলবাম আজি ইউটিউবত মানে দিব, দুটি গান দিব। এই এলবামত দুটি গান আছে, সেই দুটি গান আজি ৰিলিজ কৰিব। তাৰ কাৰণে আজি সৰুকৈ পাৰ্টি এটা ৰাখিছে। তো মই আজি তালৈ যাম। তো গানকেইটা মই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে এবাৰ গানকেইটা শুনিব, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰো কৰি দিব। আৰু তাকে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। তো ব'লক আজি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকক মই দেখাওঁ কেনেকুৱা প্ৰস্তুতি কি কৰিছে সকলোখিনি। তো ব'লক। আৰু এয়া হৈছে মিচিং গাঁও। আপোনাৰ আমাৰ ঘৰটো এই ইমানখিনিতে আছে। আৰু যদি আপুনি চাব পাৰে, এইপিনে যদি আপুনি যায় হাতীপতি পাব। আৰু এইফালে আপোনাৰ হাৰকিনা আমাৰ গাঁও, আমাৰ ঘৰটো সৰুখিনিমানত আছে। এতিয়া বৰ্তমান আহি পাইছোঁ আৰু অলপমান দেৰিৰ পিছতে ইয়াত সকলোখিনি ষ্টাৰ্ট হ'ব। এতিয়া চাব পাৰে কি ধুনীয়াকৈ তেওঁলোকে সকলোখিনি ঠিক ঠাক কৰা হৈ গৈছে আৰু অকণ দেৰিৰ পিছতে আৰম্ভ হ'ব সকলোখিনি। আৰু অলপমান দেৰিৰ পাছতে ইয়াত প্ৰগ্ৰেম আৰম্ভ হ'ব। আৰু এতিয়া বৰ্তমান চব ঠিক ঠাক কৰি থকা হৈ আছে। এয়া চাব পাৰে কি ধুনীয়া এটা পৰিৱেশ এটা ঠিক ঠাক হৈ আছে। আৰু অলপমান দেৰিৰ পাছতে ইয়াত সকলোখিনি আৰম্ভ হ'ব। আপোনালোকক মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এইপিনে দেখিছে খানাটো আয়োজন কৰি থকা হৈছে আৰু সকলোখিনি ঠিক ঠাক কৰি আছে। আৰু অলপমান দেৰিৰ পিছতে আজি কি বনিব গম নাপায়। আচ্ছা, চাব পাৰে তেওঁলোকে সকলোৱে ধুনীয়াকে এতিয়া বৰ্তমান কাটি আৰু এইপিনে খানা বনাই আছে। এইপিনে মাছ হৈ আছে আৰু এইপিনে দাইল চাইল সকলোখিনি বনি আছে। এইপিনে মান এটা আছে, তেওঁ ভাত বনাই আছে। আৰু এইখন আপোনালোকে চাব পাৰিছে লুইত চাপৰি মিউজিক দিবাকৰ ডে কৰিছে আৰু ছিংগাৰ আমাৰ ককা অকণি পাংগিং। তো আৰু অকণমান দেৰিৰ পিছতে সেই গানটো তেওঁ ৰিলিজ কৰিব ইউটিউবত, আপোনালোকে চাব পাৰিব। মই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। শ্ৰীযুত অকণি পাংগিং ডাঙৰীয়া আৰু আমি শিৱানী আৰু সম্ভাষণ জনাব। অকণি ফুলাম গামোচাৰে আদৰ সম্ভাষণ জনাবৰ কাৰণে বৰষাৰীণক আমি অনুৰোধ জনাইছোঁ। এই বৰষাৰীণে আদৰ সম্ভাষণ জনাব। ইয়াৰ পিছত জগতখনৰ লগত জড়িত হৈ আছে আৰু তেখেতে আগবাঢ়ি আমি তেওঁলোকে উদ্বোধনী অনুষ্ঠান গানটোৰ লগত প্লে কৰি দিব। এতিয়া এলবামটো কৰিব লৈছে। Luego
এই এলবামটি বহু বছৰৰ কাৰণে আগবাঢ়িছে। চাপৰি যি এলবাম আছিল আমন্ত্ৰিত অতিথি হৈ গ'ল। এয়া চাব পাৰে ইয়াৰ পৰিৱেশ কিমান এটা ধুনীয়া এটা পৰিৱেশ। আমাৰ মাজত সমবেত হৈছেহি। আমি গান আপোনালোকৰ এলবামটি লুইতৰ চাপৰি গানটোতো অকণমান গুণগুণাই দিছে। আজি তেওঁ যিটো এলবাম কৰিছিলে আজি এলবামটো তেওঁ ৰিলিজ কৰিছে তাৰ কাৰণে আজি এইটো অনুষ্ঠান চলি এতিয়া আমাৰ লগত আছে অকণিবাহী ককা। তেওঁ আমাক এতিয়া কেনেকুৱা অনুভৱ হৈছে, তেওঁ কিমান কষ্ট কৰিলে সকলোকে তেওঁ আমাক ভালকৈ বুজাই ক'ব। আমাৰ লগত ককা নমস্কাৰ, মোৰ নাম অকণিপানী হাতীপতি মিচিং গাঁও। বহুত দিন ফাংচনবিলাক গাঁৱলীয়া ফাংচনবিলাকত দুই এটি গান গাইছোঁ, কিন্তু এলবাম চেলবাম বনোৱা নাছিলে। এতিয়া এটি এলবাম বনাইছোঁ। সাদৰি ল'ব বুলি আশা ৰাখিছোঁ আৰু মই আগলৈ আগবাঢ়ি যাব পাৰোঁ তাৰ আশা ৰাখি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ যিটো এলবাম আপুনি কৰিলে সেই এলবামটো আপোনাৰ কিমান দিনৰ প্ৰচেষ্টা? এই প্ৰচেষ্টাটো বহুত দিনৰ পৰা আছে, কিন্তু কিছু অসুবিধাৰ কাৰণে কৰা নাছিলোঁ, ৰাইজৰ আনুষ্ঠানিকভাৱে কৰা নাছিলোঁ।
ৰাইজে মৰম কৰিব, আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। সকলোলৈ আশা ৰাখি নমস্কাৰ জনাই এই তো তেওঁ এতিয়া বৰ্তমান ককাৰ বিষয়ে দুআষাৰমান ক'ব। সংগীতৰ বিষয়ে মানে তেওঁ কেনেকৈ এইটোৰ লগত মানে উত্থাপিতৰ পৰা জড়িত হৈ গ'ল সকলোখিনি তেওঁ আমাক বুজাইছে। এতিয়া আমাৰ লগত আছে খুৰা। আমাৰ অকণি পানীদেৱৰ আজি গীতৰ এলবামটি মুকলি কৰা হৈছে। লুইতৰ পাৰৰে গীতটিৰ কাৰণে তেখেতে বহুত দিনৰ পৰা আশা কৰি আছিলে আৰু তেখেতৰ এইটো স্বৰচিত গীত। স্বৰচিত গীতটো তেখেতে আজি আমাৰ গাঁৱতে শুভমুক্তি দিছে। গতিকেলৈ সকলোকে এই গীতটি আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। আৰু মোৰ বন্ধুবৰ বিনেদ ইন্দেব ইয়াৰ বিষয়ে দুআষাৰমান আজি সঁচাকৈ আমি বহুত আনন্দিত পাইছোঁ। আমাৰ পানীদেৱে আজি যিটো গীত ইয়াত উদ্বোধন কৰিলে আমি তেওঁ বহুত দিনৰ পৰা তেওঁ বহুত আশা কৰি আছিলে আৰু তেওঁ এই গীতৰ লগতে তেওঁ সদায় জড়িত আৰু এইদৰে আৰু তেওঁ আজি আগবাঢ়ি যাওক এই তাকে কামনা কৰিছোঁ। আৰু আমিও তেওঁ সদায় এই গীতটোৰ প্ৰতি আমি সহায় কৰি হৈ যাব। এতিয়া খানাটো খাই লওঁ, লাগি আছে খাই লওঁ আপোনালোকৰ গাইছ। এতিয়া বৰ্তমান ঘৰ আহি পাই গ'লো। সেই বৰষুণো পেলাইছে এইটো দুটুপকৈ। তো ভাত চাতটো খাই দিলোঁ। এতিয়া ভাগৰ লাগিছে, অকণমান বিচনাত পৰোগৈ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ আহিবলগীয়া ভিডিঅ'ৰ প্ৰতি আপোনাৰ নটিফিকেশ্যন পাই থাকিব। আজিলৈ টাটা, বাই বাই।